Hello friends, welcome back to my YouTube channel. আজি মই আপোনালোকৰ বাবে লৈ আহিছো এটা আনবক্সিং ভিডিও। আপোনালোকে থাম্বনেল চাই নিশ্চয় গম পাইছে যে এইটো কিহৰ আনবক্সিং হ'বলৈ গৈ আছে। আপোনালোকে নিশ্চয় গম পায় যে ইউটিউবত যিমান বিলাক আনবক্সিংৰ ভিডিও আহে সেই আটাইবিলাক ভিডিও কেৱল হিন্দীতে দিয়া থাকে। গতিকে মই ভাবিলো যে অসমবাসীৰ কাৰণে অসমীয়াতে এটা আনবক্সিংৰ ভিডিও বনাই দিও। গতিকে পলম নকৰি আজিৰ এই ভিডিওটো আৰম্ভ কৰো। মোৰ হাতত আছে এটা পাৰ্চেল। এয়া চাওক আপোনালোকে ফ্লিপকাৰ্টৰ পৰা আহিছে। এয়া ফ্লিপকাৰ্ট ষ্টিকাৰ লগাই আছে আৰু এতিয়া মই এই পাৰ্চেলটো আনবক্সিং কৰিম। এয়া মই আনবক্সিং কৰিলোঁ। ইয়াতে ভিতৰত আছে এটা গ্লু। এয়া চাওক আপোনালোকে ইয়াতে লিখা আছে জিন্দালা T-7000। এইটো এটা মোবাইল এক্সেসৰিৰ গ্লু হয়। মোবাইল বেক পেনেলত লগাব পাৰিব আপোনালোকে। যদি আপোনালোকৰ মোবাইলৰ বেক পেনেল যদি ভাঙি গৈছে বা উঠি গৈছে, এই গ্লুটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। এই গ্লুটো কলা হয়, কলা গ্লু আপোনালোকে চাওক। এয়া মই দেখুৱাই দিছোঁ। এয়া কলা হয় এইটো গ্লু। আপোনালোকে এই গ্লুটো ব্যৱহাৰ কৰিব পাৰিব মোবাইল এক্সেসৰিজ বিলাকত। বেক পেনেল বা ডিসপ্লেটো ব্যৱহাৰ কৰিব পাৰিব আপোনালোকে। এই গ্লুটো বহুত ভাল গ্লু হয়। আপোনালোকে এবাৰ ব্যৱহাৰ কৰি চাওক। আৰু দামো ইমান বেছি নহয়। মই দামটো আপোনালোকক দেখুৱাই দিছোঁ। মই ফ্লিপকাৰ্টত পাৰচেজ কৰিছিলোঁ। এয়া চাওক আপোনালোকে ফ্লিপকাৰ্টৰ লোগো আৰু ষ্টিকাৰ লগোৱা আছে। ইয়াতে অনলাইনত প্ৰাইচ আছিলে 194 প্ৰাইচটো। আপোনালোকে চাই ফালে অৰ্ডাৰ দিব পাৰে যদি আপোনালোকে এই গ্লুটো ভাল পায়। মই এই গ্লুটো লগাই বহুত ভাল ৰিজাল্ট পাইছোঁ। গতিকে আপোনালোকে যদি বিচাৰে আপোনালোকে এই গ্লুটো পাৰচেজ কৰি ব্যৱহাৰ কৰিব পাৰিব। আজিৰ আনবক্সিংৰ ভিডিওটো এইখিনি আছিল। আপোনালোকক নতুন এটা ভিডিঅ'ত পুনৰ লগ পাম। তো আজিলৈ নমস্কাৰ।